আজি কাহিনীটোৰ শিৰোনাম হৈছে মাৰ মমতা। এগৰাকী মাতৃ আৰু পুত্ৰৰ হৃদয়স্পৰ্শী কাহিনী। ল'ৰাটোৰ জন্মদিনৰ দিনা ৰাতি 1:30 ফোন আহে। ল'ৰাটোৱে ফোনটো উঠালে। সিফালৰ পৰা মাকে কয় যে জন্মদিনৰ অনেক শুভকামনা গোসায়। ল'ৰাটোৰ খং উঠে আৰু মাকক কয় যে ৰাতিপুৱা ফোন কৰা হ'লে হ'লহেঁতেন, ইমান ৰাতি টোপনি কিয় ক্ষতি কৰাইছা? এইবুলি কৈ ফোনটো কাটি দিয়ে। কিছু সময়ৰ পাছত দেউতাকৰ ফোন আহিল। ল'ৰাটোৱে দেউতাকক খং নকৰাকৈ কয় যে ৰাতিপুৱা ফোন কৰা হ'লে হয় দেখোন। তেতিয়া দেউতাকে কয় যে মই তোমাক এইকাৰণে ফোন কৰিছোঁ কিয়নো তোমাৰ মা পাগল হৈছে, সেয়ে ইমান ৰাতিখন তোমাক ফোন কৰিছে। তেওঁতো আজিৰ পৰা প্ৰায় 30 বছৰৰ আগৰ পৰাই পাগল হৈ আছিল। যেতিয়া তেওঁক ডক্টৰে অপাৰেশ্যন কৰিবলৈ কয় তেতিয়া তেওঁ মানা কৰিছিল। তেওঁ মৰিবৰ বাবেও সাজু আছিল, কিন্তু অপাৰেশ্যন কৰিবলৈ বিচৰা নাছিল। বহুত বুজোৱাৰ পিছত অৱশেষত তেওঁ অপাৰেশ্যন কৰিবলৈ মান্তি হ'ল। ৰাতি 1:30 তোমাৰ জন্ম হৈছিল। সন্ধিয়া 6 বজাৰ পৰা ৰাতি 1:30 তেওঁ প্ৰসৱৰ বেদনাৰ সৈতে যুঁজি আছিল। কিন্তু তোমাৰ জন্ম হোৱাৰ লগে লগে সেই যন্ত্ৰণা পাহৰি গ'ল। তেওঁৰ সুখৰ সীমা নোহোৱা হ'ল। তোমাৰ জন্ম হোৱাৰ আগতে ডক্টৰে চহী কৰাইছিল যাতে যদি তোমাৰ মাৰ কিবা হয় তেনেহ'লে তেওঁলোক দোষী নহয় বুলি। তোমাক বছৰটোৰ ভিতৰত এদিন ফোন কৰোঁতেই তোমাৰ টোপনি ক্ষতি হ'ল। মোকতো তেওঁ সদায় ৰাতি 1:30 আজিৰ পৰা 30 বছৰৰ পৰাই উঠাই আহিছে আৰু কয় যে চাওক আমাৰ গোসাঁইৰ জন্ম এই সময়টোতে হৈছিল। মাত্ৰ এইখিনি কথা ক'বৰ বাবে তোমাক ফোন কৰিছিলোঁ। এইখিনি কথা কৈয়ে দেউতাকে ফোনটো কাটি দিলে। দেউতাকৰ পৰা এনে কথা শুনি ল'ৰাটোৱে নীৰৱে কান্দিবলৈ ধৰিলে। ৰাতিপুৱা ল'ৰাটোৱে ঘৰলৈ উভতি আহি মাকৰ ভৰিত ধৰি ক্ষমা খোজে। তেতিয়া মাকে কয় যে চাওকচোন মোৰ গোসাঁইটো ঘৰলৈ উভতি আহিছে। তাৰপিছত ল'ৰাজনে দেউতাককো ক্ষমা খোজে। তেতিয়া দেউতাকে ল'ৰাজনক কয় যে আগতে মাৰাই কৈছিল আমাৰ কোনো চিন্তা নাই, আমাৰ চিন্তা কৰিবলৈ আমাৰ গোসাঁই আছে, কিন্তু এতিয়া তুমি ইয়াৰ পৰা যোৱাগৈ। তোমাৰ মাক মই ইমান দিনে যেনেকৈ কষ্ট নিদিয়াকৈ ৰাখিছোঁ আৰু সদায় ৰাখিব পাৰিম। তেতিয়া মাকে কয় যে তাক ক্ষমা কৰি দিয়ক, যিমানে বেয়া হ'লেও সি আমাৰে ল'ৰা। অৱশেষত দেউতাকেও ল'ৰাজনক ক্ষমা কৰি দিয়ে। সকলোৱে জানে যে পৃথিৱীত এজনীয়ে মা আছে। মাক যিমানে ভাল বেয়া ব্যৱহাৰ নকৰোঁ কিয় তথাপিও মায়ে মৰমেৰে আঁকোৱালি ল'বই। দেউতাকে যদি চৰ নামাৰে তেনেহ'লে ল'ৰা মূৰৰ ওপৰত বহি লয়। সেইকাৰণে দেউতাক অলপ কঠোৰ হোৱাটো প্ৰয়োজন। মা দেউতাক আপোনাৰ সম্পত্তি নালাগে, তেওঁলোকক লাগে মাথো মৰম আৰু সময়। গতিকে তেওঁলোকক মৰমেৰে ৰাখক। মাৰ মৰম সদায় অমূল্য। আজিৰ কাহিনীটো শুনি আপোনালোকৰ কেনে অনুভৱ হ'ল? যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।